গোলাঘাট উজনি অসমৰ এখন উল্লেখযোগ্য চহৰ। আপোনালোকে জানেনে গোলাঘাটৰ ইতিহাস কি আছিল? আহক আজি আমি এই ভিডিঅ'টোত আলোচনা কৰোঁ গোলাঘাটৰ ইতিহাস সম্পৰ্কে। কমেও ৫ম-৬ষ্ঠ শতিকামানৰ পৰাই ইতিহাসত গোলাঘাটৰ স্বাক্ষৰ পোৱা যায়। অসমীয়া লিপিৰ আদি ৰূপ নগাজৰি খনিকৰ গাঁৱৰ শিলালিপি, দেওপাহাৰ, কাছমাৰী আদিত উদ্ধাৰ হোৱা বিভিন্ন স্থাপত্য ভাস্কৰ্যৰ ধ্বংসাৱশেষে গোলাঘাট অঞ্চলৰ ইতিহাসৰ এক নিদৰ্শন দাঙি ধৰে। গোলাঘাট নামৰ উৎপত্তিৰ এক মনোৰম কাহিনী আছে। ১৯ শতিকাৰ মাজভাগত মাৰোৱাৰী ব্যৱসায়ীসকলে ধনশিৰি নৈ ঘাটৰ কাষতে গোলা অৰ্থাৎ সৰু দোকান পাতিছিল। এই ঠাইতে পাছলৈ গোলাঘাট নামেৰে নগৰ গঢ় লৈ উঠে। তদুপৰি আন এক প্ৰবাদ অনুসৰি ধনশিৰি নৈ ঘাটত আহোমসকলৰ গোলা বাৰুদ থোৱা ঘৰ আছিল। সেইকাৰণে ঘাটটোৰ নাম গোলাঘাট হয়গৈ। পূৰ্বতে গোলাঘাটক টোপোলা ঘাট বা টোপোলা চাপৰি নামেৰেও জনা গৈছিল। ধনশিৰি নদীখন গোলাঘটীয়া ৰাইজৰ বুৱতী জীৱনৰেখা স্বৰূপ। আহোমসকলৰ পূৰ্বে গোলাঘাট কছাৰী ৰাজ্যৰ অধীনত আছিল। অসমীয়া সমাজ জীৱনৰ কেইবাজনো খ্যাতিমান ব্যক্তিয়ে এই গোলাঘাটতে জন্ম লাভ কৰিছিল। গোলাঘাটত প্ৰধানকৈ চুতীয়া আৰু ঠেঙাল কছাৰীসকলৰ স্বকীয় সংস্কৃতি দেখিবলৈ পোৱা যায়। গোলাঘাট জিলাত বহুতো উল্লেখযোগ্য স্থান আছে। ইয়াৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গৰমপানী অভয়াৰণ্য, বীৰাংগনা সাধনী কলাক্ষেত্ৰ, ৰবীন বেনাৰ্জী সংগ্ৰহালয়, যমুনা উদ্যান, নামবৰ দৈগুৰুং অভয়াৰণ্য, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ, দেৰগাঁও আদি উল্লেখযোগ্য।